নমস্কাৰ ৰাইজসকল। আজি আমাৰ মাজত আছে এগৰাকী ভূত বিশেষজ্ঞ মিষ্টাৰ ভূতলাল বৈদ্য। নমস্কাৰ ৰাইজসকল। আপোনালোকক জনাবলৈ সুখী হৈ আছো যে আমাৰ মাজত আজি যিজন গেষ্ট আছে তেওঁ আমাৰ গাঁৱৰ একমাত্ৰ বুঢ়া, যোনে ভূতৰ লগত কথা পাতে, যোনে ভূত পালে আৰু তেওঁ ইমান বিশেষজ্ঞ যে তেওঁ ভূত খেদিব পাৰে। আহক আমি তেওঁৰ লগত ভূতৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। বাবা তন্দৰ বাৰীৰ পিছপিনৰ বকৰি গাছডাল কাটপি। কিয়? তাতে কি আছে? হেদলাতো একজন আছে। মানে ডাইনী এজনী আছে তাতে। কি কয়? মানে তাই অকলে থাকে? আকলাই থাকে। তাই দেখাত কেনে? এবাৰ খবৰ লৈ চাওক না। তাই ছিংগেল আছে নে বয়ফ্ৰেণ্ড আছে? এবাৰ চাওক না খবৰটো লৈ কেনে। ফাটলামি পাইছা নেকি কেলা? সেই ধেমালি কৰা নাই, চিৰিয়াছলি কৈ আছো। মানে অমাৱস্যাৰ ৰাতি মই মানে ফ্ৰী আছো। মানে তাই যদি বিচাৰে মানে ডেট এটাত যাব পাৰো আৰু তাই কেলা থাৰ্কি জৰাতে হাত মাৰ ভূতকো নেৰলি তই। ভূতৰ লগত আপোনাৰ দেখা প্ৰথমবাৰ ক'ত হ'ল অলপমান জনাক না। এই অমাৱস্যাৰ সিদিনা ৰাতি অলঙত তিৰিক জাৰি আহাতে চাৰিআলিৰ তাল গাছজোপাত পিছভাগেদি কোনোবা মাতছিল। কোনে? ভূতে। মোৰ হাতত শুকনা মাছৰ টপলা এটা আছিল, সেইটো কাঢ়ি নিছি। চুলিৰ ভাই এটা দুটাল ভিডিঅ' টানছি। এই এটা কথা মই বুজি নাপাওঁ, ভূতে সদায় মানুহৰ পৰা শুকান মাছ, বিৰি বা ব্ৰেড কিয় খোজে? কেতিয়াবা দেশীভাৱে ভাইৰেল ভিডিঅ'ৰ লিংকতো খুজিব পাৰে, কেতিয়াবাতো ৱাইফাই পাছৱাৰ্ডো খুজিব পাৰে। কাৰণ ভূতে তোৰ দৰে হাত নামৰে খাৰকি বই এই মই শুনিছো আপুনি বোলে ভূত পোহে? মোৰ ভূতটো সদায় মোৰ লগতে থাকে। এতিয়া ক'ত আছে? এইটো ৰুমতে আছে। এইবোৰ কি কয়? আপুনি ধেমালি কৰি আছে নেকি? ধেমালি নহয়, সঁচাই কৈছো। ছাৰ, মই কেমেৰামেন। কেনে কলা দেখোন ভূতৰ লগত আপোনাৰ দেখা প্ৰথমবাৰ ক'ত হ'ল অলপমান জনাক না। সিদিনা অমাৱস্যাৰ ৰাতি হলঙৰ তিৰিক দি মানে জাৰি ইয়াতে চাৰিআলিৰ সেইখিনিত এই তালগাছ জোপা যি আছে তাতে পিছভাগৰ পৰা কোনোবাই মাতছিল মোক। বগা কাপোৰ পিন্ধি এটা চেংৰা আপি যাই আছে। বগা চিনিবা না? গাখীৰৰ দৰে বগা তাইৰ গা, মালাইকাৰ দৰে কটি, চানি লিলিৰ দৰে তাইৰ খোজ, আৰু মিয়াতুলিৰ দৰে ডাঙৰ এখনি টাইমতে বম বতা চাওঁতে চাওঁতে তো তাইৰ আচল হৈ পৰছি। তিতে তাই মোক দেখা পাই ক'ত দুটাক কামৰাবা ধৰছি। মোৰ ওচৰত আহিছি না, লাহে লাহে তাইৰ ব্লাউজটো সলকাবা ধৰিলাক। লাহে লাহে এখনি টাইমতে হঠাৎ बेटे बेटा मौज कर दे